হাই ফ্ৰেণ্ডছ, কেতিয়াবা আমি টিভিত মা দেউতা ককা আইতা পেহা পেহীয়ে লগ লাগি এখন কেতিয়াবা চিনেমা চাওঁ। তো চিনেমা কেতিয়াবা চাই থাকোঁতে কেতিয়াবা আমি লাজত পৰোঁ। কি কাৰণত লাজ পৰোঁ মই সেইটো কোৱাৰ দৰকাৰ নাই। তো ফ্ৰেণ্ডছ, আপুনি চিনেমাখন ভাল নে বেয়া আপুনি প্ৰথমতে আপুনি কেনেকৈ গম পাব? তো ফ্ৰেণ্ডছ, মোৰ এই ভিডিঅ'টো শেষলৈ চাওক। তো ফ্ৰেণ্ডছ, কিছুমান আপুনি চিনেমা ডাউনলোড কৰে, যেখন চিনেমা ভাল নে বেয়া আপুনি গোটেইখিনি চোৱাৰ পিছতে গম পায়। কিন্তু প্ৰথমতেই চোৱাতে গম পায় যে এখন ধুনীয়া চাৰ্টিফিকেট দিয়ে, যিখন চেণ্ট্ৰেল বৰ্ডৰ পৰা সেইখন চাৰ্টিফিকেট সেই মুভিখনক দিয়ে। কাৰণ সি মুভি ফটককৈ ক'তো দেখাব নোৱাৰে, কাৰণ য'তে ত'তে দিব নোৱাৰে। কাৰণ আমি যেনেকৈ মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত আমাক এখন সেৱা বৰ্ডৰ পৰাই যেনেকৈ আমাক চাৰ্টিফিকেট দিয়ে, সেনেকৈ ফিল্ম ইণ্ডাষ্ট্ৰীৰ পৰাও সিহঁতে এখন চিনেমাখন চেঞ্চন কৰিব লাগে। চেঞ্চন কৰাৰ ফলত সিহঁতে এখন চাৰ্টিফিকেট দিয়ে, যিখন চাৰ্টিফিকেটে আমাৰ সাধাৰণ মানুহক কামত দিয়ে যে এখন কেতিয়া কোনে চাব পাৰে বা কেনেধৰণৰ কিমানমান বয়সৰ ল'ৰাই চাব পাৰে, সেনেকুৱা ধৰণে মিলাই কিনে সেইখন চাৰ্টিফিকেট দিয়ে। কিন্তু সেই চাৰ্টিফিকেটখনৰ বিষয়ে আমাৰ গাঁৱৰ ধৰক আৰু কিছুমান ল'ৰা ছোৱালীয়ে সেই চাৰ্টিফিকেটখন বিষয়ে নাজানে। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে মই সেই চাৰ্টিফিকেটখন বিষয়ে আপোনালোকক গোটেইখিনি কৈ যাম। তো ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো শেষলৈ চাওক। ফ্ৰেণ্ডছ, কিছুমান মুভিৰ প্ৰথমতে ইউ থকা চাৰ্টিফিকেট দিয়ে এইখন। এনেকৈ ইউ থকা চাৰ্টিফিকেট যদি আপোনালোকে মুভিৰ প্ৰথমতে আপোনালোকৰ 10 ছেকেণ্ডৰ কাৰণে সেইখন চাৰ্টিফিকেট দেখায়, যদি সেই চাৰ্টিফিকেটখন আপোনালোকে দেখে, তেনেহ'লে আপুনি গম পাব যে এইখিনি সৰু ল'ৰা ছোৱালী যিমান যি আছে চাব পাৰে। কিছুমান মুভি আছে কিন্তু সৰু ল'ৰা ছোৱালী চাব নোৱাৰে, কাৰণ তাতে কিবা থাকিব পাৰে, ধৰক ভয় লগা বস্তু থাকিব পাৰে, তাতে হয়তো ভূত থকা বস্তু, হয়তো সিহঁতৰ মনত এটা আঘাত হ'ব পাৰে, সেইকাৰণে সেই চিনেমা কিছুমান চাব নোৱাৰে। তো ফ্ৰেণ্ডছ, ইউ থকা সৰু ল'ৰা ছোৱালী আটা আইতা ককা চব চাব পাৰে। ইউ থকা চাৰ্টিফিকেটখনে আপোনালোকে মুভিৰ প্ৰথমতে 10 ছেকেণ্ডৰ কাৰণে আপুনি দেখা পায়, তো সেইখন চাই আপুনি গম পাব যে এইখন সকলোৱে চাব পাৰিব। আৰু থাকে ফ্ৰেণ্ডছ U/A। এইখন মুভি হ'ল 12 বছৰৰ ওপৰৰ মানুহে এইখন চিনেমা চাব পাৰে। কাৰণ 12 বছৰৰ যদি তলত এই চিনেমাখন চায়, তেনেহ'লে হয়তো সৰু ল'ৰাবিলাকে ভয় কৰিব পাৰে। তো এইখন সৰু ল'ৰা ছোৱালীৰ কাৰণে এইখন চিনেমা নহয়। U/A সেইটোৱে কাৰণে UA এইটোৱে বুজায়। তো ফ্ৰেণ্ডছ, কিছুমান থাকে অনলি A। অনলি A হ'ল 18 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীয়ে এই ফিল্মখন চাব পাৰে। হয়তো এই ফিল্মখন একেলগে চাব নোৱাৰে, তো এই ফিল্মখন অকলে চাবৰ কাৰণে এই ফিল্মখন। আৰু কিছুমান আছে S দেখায়। এই ফিল্মখন মই কেতিয়াও চাই পোৱা নাই। S থকা ফিল্মখন হ'ল ডক্তৰ, চায়েন্স আৰু কিছুমান আছে কিছুমান টেকনিকেলৰ মানুহে S থকা, ধৰক ইঞ্জিনিয়াৰিং, এনেকুৱা মানুহে এই চিনেমাবিলাক চায়। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আজি দেখিব। যদি ভিডিঅ'টো ভাল লাগিল ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু একেবাৰে শেষত লাইক কৰিব নাপাহৰিব।